হেল্ল' বন্ধু বান্ধৱীসকল, ভেদাইলতা নৰসিংহ আলুৰে জোল কোনে কোনে ভাল পায়? মাছ থাকিলেতো বহুত ভালে লাগে, কিন্তু আজি আমাৰ ঘৰত মাছ নাই। ব'লকচোন মই কেনেকৈ বনাওঁ দেখুৱাওঁ। মই আগতে যোগাৰখিনি কৰিয়ে লৈছিলোঁ। নৰসিংহ আৰু ভেদাইলতাখিনি মই মিক্সিত পিচি লৈছোঁ, আলুখিনি বইল কৰিবলৈ সানি থৈছোঁ আৰু মাহপাত আৰু পিঁয়াজ অকণমান কাটি লৈছোঁ। লগতে লৈছোঁ আদা নহৰু আৰু জলকীয়া খুন্দি, আৰু তেলখিনি দি পেলাই গৰম হোৱাৰ পিছত মই পিঁয়াজখিনি আৰু গোটেইখিনি দি দিছোঁ। দিয়াৰ পিছত হালধি দিছোঁ জোখ অনুসৰি, আৰু মই তাৰপিছত দিছোঁ জিৰা পাউডাৰ অকণমান, আৰু মই মানে অকণমান কম হোৱা যেন লাগিলে হালধিটো, সেইকাৰণে আকৌ অকণমান দি দিলোঁ। দিয়াৰ পিছত অকণমান লৰাই পেলাই এতিয়া নিমখখিনি দিছোঁ। নিমখখিনি মই এনেই পিছতে দিওঁ, আজি ভিডিঅ' কৰাৰ কাৰণে মানে আগতে দিলোঁ। তাৰপিছত মই বইল কৰা আলুখিনি দি দিছোঁ, আৰু বইল কৰা আলুখিনি দি পেলাই ধুনীয়াকৈ ভাজি আছোঁ। আৰু ভাজা হোৱাৰ পিছত অলপমান পিছতে মই যিখিনি পেষ্ট কৰি থৈছিলোঁ সেইখিনি ঢালি দিছোঁ। দি পেলাই এইখিনিও অকণমান 2-3 মিনিটৰ কাৰণে ভাজিছোঁ। ভাজি পেলাই ধুনীয়াকৈ পানীখিনি দি দিছোঁ। পানীখিনি দি দিছোঁ, গিলাচটো যে আছিলে আদা নহৰু পেষ্ট সেইখিনিতে মিহলাই পেলাই দি দিলোঁ। দি পেলাই উতল অহাৰ লগে লগে আঞ্জা হৈয়ে গ'ল। ইয়াতে মাছ দিলে আৰু ধুনীয়া লাগিলে, মাছ নাছিলে বাৰু। আৰু আজি দুপৰীয়াৰ খানাটোত আছিলে ভাত, কণী ভাজি আৰু আলু গুটি ভাজি, এইখিনি আছিল। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই।